हेलो আজি বেলেগ এটা ব্লগ লৈ আহিছো বিহু পালেহিয়ে আৰু এয়া আমি বিহুৰ যোগাৰ কৰি আছো এফালে হিমা মই এয়া নাৰিকল ৰেডি কৰি আছো আমি এতিয়া বনাম কি বনাম হিমা কৈ দিয়া এনে কৰবি বাইদক দৰকাৰ নিদিবা কি বনাম ৰবা না দৰকাৰ নিদিবা সময় জইতে আমি নাৰিকলৰ লাৰু বনাম এয়া নাৰিকল ৰেডি কৰিছো আৰু এয়া কি আনিছো দেখুৱাই দিউ চাম এয়া নাৰিকল আনিছো এয়া বৰা চাউল এয়া গুড় আনিছো আৰু সেইফালে তাৱা এখন আনিছো মানে তাৱাখন ক'ত থলা এইখন পিঠা বনাবৰ কাৰণে তাৱা এখন কিনি লৈ আহিছো মানে প্ৰত্যেকবাৰে বিহুত ঘৰত যাওঁ তেজপুৰ বা মাৰ ঘৰত মঙলদৈত যাওঁ কিন্তু এবাৰ আমাৰ বিশেষ কিছুমান অসুবিধাৰ বাবে যাব নহ'ল কিন্তু নগলেও ভাবিছোঁ ভাড়া ঘৰত হ'লেও বিহুটো সৰু সুৰাকৈ হ'লেও অলপ কিবা আয়োজন কৰিম আৰু যিমানেই যি নহওক কিবা এটা নিজে বনাই খোৱাৰ নিচিনা হ'ব নোৱাৰে আজিকালিতো দোকানত বা মেলাবিলাকত পোৱা যায় ৰেডিমেড পিঠা লাৰু কিন্তু তথাপিতো মানে বিহু বুলি নিজে অলপ কিবা বনালে ভাল লাগে আৰু সেইকাৰণে আৰু মই যদি কিবা বনাওঁ তেতিয়া ইহঁতেও শিকিব পিছত আজি যেনেকৈ মাৰ পৰা শিকি মই বনাম ঠিক তেনেকৈ ইহঁতে মোৰ পৰা শিকি যাতে পিছত বনাব পাৰে ইহঁতকো দেখুৱাম আৰু মানুহজনকো অলপ নিজে বনাই খুৱাম আৰু ভাল লাগিব আৰু বনাম নাৰিকলৰ লাৰু নাৰিকলৰ চিৰা আৰু বনাম নাৰিকল পিঠা তিল তিল অলপো আনিছোঁ আকৌ দেখুৱাব নহ'ল আৰু এতিয়া নাৰিকলৰ লাৰু কেনেকৈ বনাম দেখুৱাম মই সকলোতে জানে তথাপিতো আমাৰ বনোৱা ষ্টাইলটো জনাম আৰু দেখুৱাম কেনেকৈ বনাওঁ হৈ যাব বজাৰৰ পৰা মানে আনোতে নাৰিকলৰ বাকলিকেইটা গুচাই আনিছোঁ ঘৰত মানে অলপ বাকলিখিনি গুচাব দিগদাৰ যে এই এনেকৈ নাৰিকল মই 3 যোৰ আনিলোঁ আপোনালোকৰ ফালে দাম কিমান জনাবচোন বিহুৰ সময়ত নাৰিকলৰ মই 120 টকা কৈছিলে যোৰা মই 100 টকাকৈ আনিছোঁ নাৰিকলকেইটা বৰ ধুনীয়া মানে কাটোতে গম পাইছোঁ খুব ডাঠ ধুনীয়া এতিয়া মই নাৰিকলখিনি ৰুকনিৰে ৰুকি ল'ম প্লেট এখন লাগিব আমি কি বনাই আছোঁ নেকি নাৰিকল লাৰু নাৰিকলৰ লাৰু বনাই আছোঁ আমি নাৰিকল ৰুকি আছোঁ সেইফালে হিমাকো দেখুৱাই দিয়া হিমাক শিকাইছোঁ মই এতিয়া আৰু এইফালে মই মোকো দেখুৱাই দিয়া হ'ব দিয়া ইছ তুমি জানিবানে নাই একো নহয় ওপৰৰ বাকলিটো অলপ অলপ হেৰি কৰে দুলকে জানিবানে নাই দুলকে বনাব জানিবানে নাই জানিম ঠিক আছে দিয়া আৰু এয়া আমাৰ নাৰিকল ৰুকা হৈ গ'ল আমি 3টা নাৰিকল ৰুকিলোঁ এয়া হৈ গ'ল আমাৰ নাৰিকলৰ লাৰুকেইটা নাৰিকল ৰেডি কৰা হৈ গ'ল এয়া এনেকৈ ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ আৰু এতিয়া আমি ওচৰতে মানে বাৰ্থডে এখন আছে নিমন্ত্ৰণ দিছে বাৰ্থডেত যাম বাৰ্থডেৰ পৰা আহি লাৰু বনাম কিন্তু চবচে আজি এতিয়া মানে ভাল লাগি গ'ল আজি বৃহস্পতিবাৰ ঠিক সন্ধিয়া চাকি দিব ওলাৰ লগে লগে এয়া অযোধ্যাৰ পৰা সেই অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰসাদ আহি হাতত পৰিছে গোটেই জিলাই হেনো ডিষ্ট্ৰিবিউট কৰিব দিছে আৰু ইয়াৰে ওচৰৰ চিনাকি দাদা বাইদেউহঁতে আহি এইখিনি দি থৈ গ'ল ইমান যে মনটো ভাল লাগিছে ভগৱান সকলোকে ভগৱানে ভালে ভালে ৰাখক ভাল কৰক সকলোৰে আপোনালোকৰ ভিডিঅ'টোতে প্ৰণাম কৰিব এয়া অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা আহিছে অযোধ্যাৰ মনটো ভাল লাগি গ'ল ভাবিলে আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ